টাকা টাইম বাই টাইম মানে জমা করলেও কোনো সময় হয় না কোম্পানি ওই বোধহয়। হাই গাইজ, ৱেলকাম টু মাই চেনেল সংগীজ ব্লগ। আৰু আজি মই উপস্থিত আছোঁ এইটো এটা হেণ্ডলুম ৱেভাৰ ফাৰ্মলুমৰ ট্ৰেইনিং চেণ্টাৰত। এইটো ক্লাছৰুম হয়, ইয়াত ট্ৰেইনিং দিয়া হয় ইয়াতে। আৰু আপোনালোকে চাওক, গোটেইখিনি দেখিব মোৰ এই ব্লগটোৰ জৰিয়তে কেনেকৈ ইয়াত ট্ৰেইনিং দিয়া হয় আৰু কি কি কাম কৰা হয় ইয়াত গোটেইখিনি আপোনালোকে দেখিব পাব। এই বাইদেউটোৱে যিহেতু ট্ৰেইনিঙৰ মানে এই যিটো মানে ব্যৱস্থাটো ইয়াৰ মানে সেইটো বাইদেউজনীয়ে হেণ্ডেল কৰে আৰু অফিচৰ ফালৰ পৰাও মানুহ আহে আৰু গোটেইখিনি মই দেখুৱাম। ইয়াতে ট্ৰেইনিং দিয়া হয় মহিলাসকলক, সেইখিনি ধুনীয়াকৈ এটা ৰুমত সকলোকে এনেকৈ ধুনীয়াকৈ বহাই লৈ ট্ৰেইনিং দিয়া হয়। আৰু বাইদেউসকল আহিছে, আহি পেলাই ৱেইট কৰিছে, অফিচৰ পৰা মানুহ আহিব, আহিলে শিকোৱা হ'ব কিবাকিবি কথা। আৰু এই চাওক গোটেই মানে ইয়াৰ যিখিনি ইমান ডাঙৰ এটা কম্পাউণ্ড হয় আৰু গোটেইবোৰ শালেৰে ভৰি আছে। ইয়াতে বিভিন্ন ধৰণৰ কাপোৰ লগোৱাই আছে, মানে শালত বিভিন্ন কালাৰৰ বিভিন্ন মানে মেটেৰিয়েলৰ লগোৱাই আছে। তো আপোনালোকক দেখুৱাম, গোটেইখিনি ব্লগটো শেষলৈকে চাব। আৰু এটা ছাইডত ইয়াৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হৈছে। এইটো একচুৱেলি তেওঁৰ নিজৰ ব্যৱসায় হয়, ট্ৰেইনিঙৰ কাৰণে ইয়াত নিশিকাই, তলত আছে এটা ব্যৱস্থা, সেইখিনিও আপোনালোকক মই দেখুৱাম। তো এইবোৰ হৈছে ট্ৰেইনিঙৰ কাৰণে ব্যৱস্থা মানে ৰখা হৈছে ইয়াতে। এইবোৰ শালত মহিলাসকলক ট্ৰেইনিং দিয়া হয়। আৰু তেওঁ নিজৰ যিহেতু ব্যৱসায় থকা বুলি কৈছোঁ মই, সেইখিনিও তেওঁলোকে কাপোৰ বনাই পেলাই বিক্ৰী কৰে। তো বহুত ধুনীয়া এটা পৰিৱেশ, মানে ক'ব গ'লে ইয়াত মিনি শুৱালকুছি বুলিয়ে ক'ব পাৰি। বহুত কেইখন শাল আছে ইয়াতে আৰু বহুত মহিলা পুৰুষ ইয়াত জড়িত হৈ আছে এই মানে ব্যৱসায়টোত। ইয়াতে কাপোৰ বৈ জীৱিকা নিৰ্বাহ কৰি আছে। তো ধুনীয়া ধুনীয়া কাপোৰ বনাই ইয়াত, আপোনালোকে লাগিলে কণ্টেক্টো কৰিব পাৰিব, হ'লচেলৰ কাৰণেও কণ্টেক্ট কৰিব পাৰিব বা নিজাকৈ ল'ম বুলি ভাবিলেও ইয়াৰ পৰা লৈ ল'ব পাৰিব। এইবোৰ ইয়াত বিভিন্ন ধৰণৰ গামোচাকে আদি কৰি বিভিন্ন শালত কাপোৰ লগোৱাই আছে। তো চাই থাকক ব্লগটো, কেনেকুৱা পায় লাষ্টত লাইক কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। আৰু তেতিয়াহ'লে আহকচোন এতিয়া চাই লওঁ আৰু কি কি কাপোৰ বনাই আছে, কি ধৰণৰ কি কালাৰৰ আপোনালোকক দেখুৱাওঁ। এইটো ন চাবাচোন। তোমার যে 28 তারিখ তোমার 7 দিনে করতে হবে, তার মানে 7 দিন হলে মানে যে মাসটা তোমার সেই মাসে দিচ্ছি, তাহলে এই মাসে তো 60 হয়।